নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আপোনালোকে দেখিছে যে মই কি খেতিৰ বিষয়ে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কৃষক বন্ধুসকল, হয়তো আপোনালোকে বহুতে মাকৈ খেতি বা ভুট্টা খেতি আপোনালোকে কৰিছে আৰু কি কি সাৰ ব্যৱহাৰ কৰে নকৰে হয়তো সেই হিচাপত আপোনালোকে নিশ্চয় কৰিছে। হয়তো আপোনালোকৰ মাকৈ খেতিৰ হয়তো যোনটো চেহেৰা বা সেইটো বহুত হয়তো ধুনীয়া হৈছে। কৃষক বন্ধুসকল, মোৰ ভিডিঅ'ৰ উদ্দেশ্য আজি অলপ বেলেগ। গতিকে আপোনালোকে যিহেতু মাকৈ খেতি কৰিছে আৰু এই মাকৈ খেতিৰ পৰা আপোনালোকে অধিক লাভৱান কেনেকৈ হ'ব সেই সন্দৰ্ভতে 2-4 কথা অৱগত কৰাৰ কাৰণে মোৰ এই সৰু ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে আপোনালোকে লাইক নিশ্চয় এটা কৰিব আৰু নতুনকৈ কোনোবা যদি মোৰ চেনেলৰ ভিডিঅ' চাই আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'সমূহ পাই থকাৰ কাৰণে। হয়তো আপোনালোকৰ মাকৈ গছত হয়তো ফুল ফল সম্ভৱত লাগিছে, বহুতৰে হয়তো বহুতৰে লগা নাই। এতিয়া কৃষক বন্ধুসকল, মোৰ ভিডিঅ'ৰ উদ্দেশ্য হৈছে এইটো যে আপোনালোকে এই মাকৈ খেতিৰ পৰা অধিক উৎপাদন আপোনালোকে কেনেকৈ পাব তাৰে এটা টিপছ দিয়াৰ কাৰণে একচুৱেলি মই আজি এই সৰু ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এতিয়া কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল যে আপোনালোকে মাকৈ খেতি কৰিছে ঠিকে, কিন্তু যদি মাকৈৰ যোনটো চাইজ, এইটো এটা মই দেখুৱাই দিছোঁ, এইটো চাওক, এইটো মাকৈ, ইয়াৰ চাইজটো যদি ঠিক নহয়, যদি একেবাৰে শকত নহয়, মোটা নহয় আৰু ইয়াৰ যোনটো দানা হয়, দানাটো যদি তেনেকুৱা মোটা নহয় বা ওজন যদি কম হয়, কিন্তু আপোনালোকে ওজনৰ ক্ষেত্ৰত হয়তো যেতিয়া আপোনালোকে বেচিব সেই সময়ত কিন্তু আপোনালোকে হয়তো লোকচানৰ সন্মুখীন যদিও নহয়, কিন্তু আপোনালোকে হয়তো লাভৱান কম হ'ব। মোৰ উদ্দেশ্য সেইটোৱে যে আপোনালোকে মাকৈ খেতি কৰিছে ঠিকে, গতিকে আপোনালোকে এই মাকৈ যোনটো চাইজ, এই চাইজটো কেনেকৈ আপোনালোকে ঠিকে ৰাখিব আৰু আপোনালোকে ইয়াৰ ওজনটো কেনেকৈ বৃদ্ধি কৰিব। কৃষক বন্ধুসকল, টিপছটো হৈছে যে আপোনালোকে যদি মাকৈ খেতি কৰিছে বা আপোনালোকৰ মাকৈ গছৰ বয়স যদি 40 দিনৰ পাৰ হ'ল, এইখিনি সময়ত কিন্তু আপোনালোকে এটা ইম্পৰ্টেণ্ট সাৰ ব্যৱহাৰ কৰিব লাগে আৰু এইটো হৈছে পটাছ। আপোনালোকে কমেও প্ৰতি বিঘা মাটিত 20 কেজি আপোনালোকে কিন্তু ব্যৱহাৰ কৰিব আৰু এই পটাছ সাৰ দিয়াৰ পিছত আপোনালোকে মাকৈ খেতিত পানী সোমাই দিয়ক। যাৰ যেনেকুৱা খেতিত পানীৰ দৰকাৰ সেই হিচাপত আপোনালোকে পানী সোমাই দিয়ক। তাৰপিছত দেখিব এই মাকৈৰ যোনটো চাইজ সেইটো বহুত ধুনীয়া হ'ব, মোটা হ'ব আৰু কি হ'ব, ইয়াৰ ভিতৰত যোনবিলাক দানা হ'ব, দানাবিলাক ডাঙৰ ডাঙৰ হ'ব আৰু ওজনদাৰ দানা হ'ব আৰু ওজনৰ ক্ষেত্ৰত আপোনালোকে লাভৱান হ'ব। গতিকে আপোনালোকে ইমান কষ্ট কৰি হয়তো পইচা পাতি খৰচ কৰি মাকৈ খেতি কৰিছে ঠিকে, যদি সৰু এটা কথা হয়তো আপোনালোকে যদি অৱগত নহয় আৰু সেইটো যদি সেইমতে যদি আপোনালোকে নকৰে, কিন্তু লাভৱান কম হ'ব। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ উদ্দেশ্য মোৰ সেইটোৱে যে আপোনালোকৰ মাকৈ খেতিৰ পৰা অধিক উৎপাদন বা আপোনালোকৰ মাকৈৰ ওজন আপোনালোকে কেনেকৈ বৃদ্ধি কৰিব তাৰে টিপছ দিয়াৰ কাৰণে আৰু আজিৰ এই সৰু ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। আৰু দ্বিতীয়তে কীটনাশকৰ কথা কওঁ, হয়তো বহুতৰ হয়তো মাকৈ খেতি এতিয়াও গছ সৰু হৈ আছে। গতিকে এই ক্ষেত্ৰত কি হয়, এই মাকৈ গছৰ সেই মাজত ইয়াতে কি হয়, হয়তো লেদা পোক কিছুমান লাগে, পাত খোৱা কিছুমান পোক লাগে আৰু এই ক্ষেত্ৰত আপোনালোকে যিবিলাক কম দামী হয়তো কীটনাশক সেইবিলাক কিন্তু ব্যৱহাৰ কৰি হয়তো আপোনালোকে এই পোকবিলাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। তাৰ কাৰণে আপোনালোকে কি কৰিব, ছিষ্টেমিক কিছুমান ইনছেক্টিচাইড পায়, যোনবিলাক কি হয়, যেতিয়া হয়তো আপোনালোকে সেই গছডালত স্প্ৰে কৰিব, এই গছৰ পাত দি আপোনালোকে গোটেই গছডালত হয়তো বিষক্ৰিয়া হ'ব, তাৰ ফলত হয়তো সেই পোকটো মৰিব। গতিকে তেনেধৰণৰ কীটনাশক আপোনালোকে ব্যৱহাৰ কৰিব। আপোনালোকে ইমামেক্টিন বেঞ্জয়েট গ্ৰুপৰ বেৰাজাইট বুলি এটা হেৰি আছে, কীটনাশক আছে, আদামা কোম্পানীৰ, আপোনালোকে বেৰাজাইট ব্যৱহাৰ কৰিব পাৰে। প্ৰতি লিটাৰ পানীত 2 গ্ৰাম মিহলাই আপোনালোকে যদি স্প্ৰে কৰে, তেতিয়াহ'লে হয়তো যদি আপোনালোকৰ গছ সৰু আছে, ধুনীয়া আপোনালোকৰ কামত দিব, হয়তো এই পোকটো নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কামত দিব। আৰু আমি সকলোৱে জনা যোনটো কীটনাশক সেইটো হৈছে কৰাজেনো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু চিমডিজ আছে, ভাল বহুত দামী কীটনাশক আছে, সেইবিলাক ব্যৱহাৰ কৰিব পাৰিলেতো ভালে কথা। যদি আপোনালোকৰ খেতিত যদি তেনেকুৱা পোকৰ উপদ্ৰৱ হৈছে, গতিকে আপোনালোকে কিন্তু ব্যৱহাৰ কৰিবই লাগিব। আৰু নহ'লে কি হ'ব যে হয়তো আপোনালোকৰ পৰৱৰ্তী সময়ত লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে ভাল তেনেকুৱা ছিষ্টেমিক, যিবিলাক একেবাৰে গছৰ ছিষ্টেমত যাই কাম কৰে, তেনেধৰণৰ কীটনাশক আপোনালোকে ব্যৱহাৰ কৰক। কৃষক বন্ধুসকল,
সেইটো মই এক্সট্ৰা এটা কথা আপোনালোকক কৈ দিলোঁ যে কিন্তু মোৰ ভিডিঅ'ৰ উদ্দেশ্য এইটো নাছিল। আজি ভিডিঅ'ৰ উদ্দেশ্য এইটো আছিল যে আপোনালোকৰ মাকৈ খেতিৰ পৰা অধিক উৎপাদন কেনেকৈ পাব আৰু আপোনালোকৰ মাকৈৰ যোনটো ওজন সেইটো আপোনালোকে কেনেকৈ বঢ়াব সেই উদ্দেশ্যে আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তেতিয়া বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব আৰু নতুনকৈ যদি মোৰ চেনেলত ভিডিঅ' চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে। আৰু পৰৱৰ্তী সময়ত মই এই মাকৈ খেতিৰ ওপৰত আচলতে মাকৈ খেতি কেনেকৈ কৰা হয়, কি সাৰ প্ৰয়োগ কৰিব লাগে, এটা বীজৰ পৰা দূৰত্ব আন এটা বীজ কিমান দূৰত্বত ৰোপণ কৰিব লাগে, গতিকে সমগ্ৰ তথ্য লৈ মই পৰৱৰ্তী সময়ত ভিডিঅ' প্ৰস্তুত কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে লাইক এটা নিশ্চয় কৰিব। ঠিক আছে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।